guys, good morning. Assames vlogger অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু একদম আজি হাজি কাজি ৰেডি হৈ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আৰু আজি মই এগৰাকী ইউটিউবাৰ ঘৰলৈ যাওঁ আৰু মোৰ লগৰ হয় যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকেতো গম পায় কোন হয় আৰু এতিয়া আপোনালোকক তাত গৈহে দেখাম কোন হয় আৰু এইফালে আমাৰ ছাৰফ্ৰাজ যাওঁ আৰু মিষ্টাৰ নাই তেওঁ আজি পাৰ্টি খাবলৈ গৈছে মেৰাপানীত মই অকলে দাদিও নাই সেইকাৰণে ভাবিলোঁ গৈ আহোঁগৈ আপোনালোকক এতিয়া দেখাম কি কৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে আমি এতিয়া গাড়ীৰ পৰা নামিলোঁ এতিয়া বেটেৰী ৰিক্সা ল'ব লাগিব এতিয়া বেটেৰী ৰিক্সাৰ কাৰণে ৰখিছোঁ কিন্তু বেটেৰী ৰিক্সা ক'তো দেখাই নাই যাব Surprise বেটেৰী ৰিক্সা বোলে পেলাই বহুত ভাল পায় ভাল লাগে ন বেটেৰী ৰিক্সা সাজিয়া বাই হলে গৈ আছোঁ সাজিয়া বাই হলে গৈ আছে এয়া আহিয়ে ভিডিঅ' কৰিছোঁ আৰু কাৰ ঘৰলৈ আহিছে এইজনী পাহি ঘৰলৈ আমাৰ ঘৰত চেনেল আহিছে আৰু মোৰ ভিডিঅ'টো কোৱা হোৱা নাই ক'বলৈ গম পাওঁ কিন্তু মোৰ ভিডিঅ'টো মই কোৱা হোৱা নাই আৰু এয়া পাহিৰ ভতিজা ল'ৰা দেই চেনেলৰ ভিডিঅ' যদি কোনোবাই মোক ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোৰ নাম হ'ল পাহি চেনেল ব্লগ আৰু চাই থাকিব ভিডিঅ'বোৰ আমাৰ ধৰণে আমি যদি বহুত ছাবস্ক্ৰাইব আৰু এতিয়া মই আহি পাইছোঁহে আপোনালোকক দেখাই থাকিম বাৰু যিমান পাৰোঁ চাই থাকক আমি কি কৰিম আজি পাহিৰ ভতিজা হয় মোৰ লগে লোৱা নাছিলে মই আহি পোৱাৰ পাছত কিন্তু এতিয়ালৈ লৈছে এতিয়াও মানে ভালকৈ চিনি পোৱাই নাই তাই এয়া চিকেন জলকীয়া নিমখ বহুত জ্বলা খায় আৰু ডিম একেবাৰে ভাজি হয় খাচী মাংস আৰু দাইল শাক আৰু এইফালে হিদল মাছৰ চাটনি দাইল চিকেন পোলাও মই চেনাচ মাহী মোবাইলত কৰি আছোঁ ভিডিঅ' আৰু এইফালে পোলাও পাহিৰ ছোৱালী চাজিয়াই কৰি দিছে পোলাও আগতে পোলাও এয়া আৰু দুজনীয়ে বহুত খায় দেই চাই থাকক ভিডিঅ'টো এতিয়া আমি পোৱালীকেইটাৰ ওচৰলৈ যাওঁ ছাৰফ্ৰাজ আৰু জিদানৰ ওচৰত এয়া আমাৰ ছাৰফ্ৰাজ চেনাজ মাহীৰ পিতেকটো আৰু জিদান ফাৰহান আম্মীয়ে দেখিছেনে এক বন্দুক বনাই আছে মোক হ'লে এটাও বন্দুক বনাই দিয়া নাই দেখিছেনে মোক মানে বহুত বেয়া পায় ফাৰহান আম্মী মোকো এটা বনাই দিব লাগিব এইফালে আমাৰ জাৰা আতিফ এয়া সৰু সৰু মোকো এটা বনাই দিয়া সি আৰু মই বহুত দিনৰ পিছত লগ পাইছোঁ এতিয়া আমি দুইজনী লগ হৈ চানা খাম আমাৰ একদম পুৰণা চানালা ওচৰলৈ যাম এতিয়া স্কুল পঢ়িবৰ পৰা খাম আমি তেওঁৰ ওচৰত চানা আৰু আমাৰ এগৰাকী লগৰ এজনী ঘৰলৈ যাম আপোনালোকক দেখাম ক'ত যাওঁ এইফালে একদম পাহিয়ে পূৰা মেকআপ কৰি আছে সি পূৰা একদম মেকআপ কৰি হৈ গ'ল আৰু এতিয়া আমি যাওঁ আৰু এয়া পাহিৰ বৌ হয় দেই আৰু এয়া ভতিজা ছোৱালী আহক যাওঁ আৰু এইবিলাক তাইও পূৰা ভিডিঅ' কৰি আছে তাই নিজৰ ব্লগত দিবলৈ ছাৰফ্ৰাজ জিদান আৰু চাজিয়া তিনিওটা বহুত খেলিলে আজি লগ পাই আহি যোৱা যাওঁ দে যাব কেতিয়াবা এজনী চেনাজো আহিব চাহ অকণ খাব আহি চাহ আহি চাহ অকণ খাব তাৰ কিমান বছৰ হ'ল তাৰ
আমাৰ 4 বছৰ হ'ল চাজিয়াই সুধিছে মানে জিদানৰ কেইবছৰ হ'ল আমাৰ ভাইটিৰ 4 বছৰ আমি দুজনী গৈ আছোঁ আৰু আমাৰ পোৱালিখিনি আমাতকৈ একদম আগত গৈছে সিহঁতক দেখাবলৈও নোৱাৰোঁ মানে সিহঁতি বহুত আগত আমাৰ দুজনীতকৈ আৰু একদম আমি দুজনী একেলগে এনেকৈ যোৱাৰ কাৰণে একদম আগৰ দিনৰ কথাবিলাক মনত পৰি গৈছে স্কুল কলেজলৈ যাওঁতে আমি এনেকৈ যাওঁ আধা ভাত খোজকাঢ়োঁ আধা ভাত আৰু এতিয়া পুৰণা চানালা এতিয়া পুৰণা চানালা ওচৰলৈ যাম প্ৰথম চানা খাম তাৰপাছতহে যাম লগৰজনী ঘৰলৈ আৰু যিজনী লগৰৰ ঘৰলৈ যাম তাইৰ নামো চেনাজ দেই কৈ দিছোঁ এয়া আমাৰ পুৰণা চানালা ওচৰত আহি পাই গ'লোঁ এজনৰ ওচৰত আমি আগৰ পৰা খাওঁ চেনাজে খাব গৈছে পিছত মই যাম হা ভিডিঅ' মই কৰি দিছোঁ দেই মই পাহি কিচেন এণ্ড ব্লগ এণ্ড ময়ে কৰি দিছোঁ ভিডিঅ' আৰু তাই চানা খাই আছে এইডোখৰ হ'ল নপুৰ সেইডোখৰ হিন্দী স্কুল চাৰিআলিটোৰ পৰা আহিব লাগে অকণ এই হৰিদা চানা আমি আগৰ পৰাই খাওঁ চানা খাই ইমানেই জ্বলা বহুত জ্বলা লাগিছে ইহঁতি খাবই নোৱাৰিলে লৈ আহিছে পানী খায়ো মানে শান্তি পালে বহুত জ্বলা মইনা ঘৰ সোমালোঁ হয় এতিয়া গোটেইখিনি আমি চানা খাই একদম কুমাৰ প্ৰতি গৈ আছোঁ দেই লগৰজনী বহুত চানা খালোঁ ন চানা খাই কেনেকৈ বুলিলে কৈ দিয়ে টেষ্টি একদম ছোৱালী কি চাইকেল হেৰি আহি আছে পোৱালীকেইটা গৈ আছে ভয় লাগে এতিয়া লগৰজনীৰ ঘৰৰ পৰা আহিলোঁ কিন্তু আপোনালোকক দেখাম ভাবিলোঁ দেখাব নোৱাৰিলোঁ কাৰণ চব ঠাইত ভিডিঅ' কৰিবলৈ ভালো নালাগে আৰু তাইও বেয়া পালে ভিডিঅ'ৰ মুখৰ আগত ওলাবলৈ আৰু এইফালে পাহিও পূৰা ভিডিঅ' কৰি আছে আৰু এতিয়া মই ঘৰ যাওঁ দুজনী অকণমান যাম আৰু তাৰপিছত মই ৰিক্সাত উঠিম তাইও ঘৰ যাব আহিছিলোঁ মামা ছোৱালীজনীৰ ঘৰত কিন্তু তাই ঘৰত ওলাম এয়া আৰু তাই ভিডিঅ' কৰিছে আৰু এগৰাকী ঘৰলৈ আহিছিলোঁ তাই মমাৰ ছোৱালী আৰু মোৰ লগৰো হয় কিন্তু তাইও নাই এতিয়া উপায় নাই আমি ঘৰ যাওঁ আৰু বহুত দেৰি হৈ গ'ল আজি ঘৰ যোৱা আমি দুজনে ৰাতিলৈকে আজি মানে দুইজনে পূৰা এনজয় কৰিলোঁ আৰু ঘৰলৈ যাব লৈছিলোঁ কিন্তু পাহিয়ে মোক আকৌ লৈ আহিলে এতিয়া মিষ্টাৰে আহিল লৈ যাব এইফালে ল'ৰা ছোৱালীকেইটা মানে আমাতকৈ আগতেই গ'ল চাজিয়া জিদান চাৰফ্ৰাজ ৰাতি হৈ গ'ল এতিয়ালৈকে মই ঘৰ যোৱাই নাই মিষ্টাৰ আহিব তেওঁ লৈ যাবহি অলপ দেৰি পাছতহে যাম আৰু আহিবৰ পৰা দুইজনীয়ে কথা পাতিব পোৱাই নাই এতিয়া অলপ বহুত কথা পাতি লওঁ আৰু মিষ্টাৰ নাই লগৰজনী ঘৰৰ পৰা আহিলোঁ এতিয়া আহি অলপ কথা পাতোঁ দুইজনীয়ে তাৰপাছত এতিয়া মিষ্টাৰ আহি পাব পিকনিক খাবলৈ গৈছিলে তেওঁ মেৰাপানী দয়াং আৰু তেওঁ আহি পোৱাৰ পাছত লৈ যাবহি দুজনীয়ে অলপ কথা পাতোঁ দিনটো অলপ ফুৰাই গ'ল বাই বাই একদম পাছত এতিয়া চাই থাকক আৰু আমি দুজনী কথা পাতি লওঁ তাই যাম বুলি মাত লগাই আকৌ উভতিলোঁ আৰু এইবাৰ একদম ফাইনেলি গৈছোঁ দেই আৰু যাওঁ দেই একদম আন্ধাৰ হৈ গ'ল আৰু মিষ্টাৰ আহিলে অকণমান দূৰত মোৰ নানী ঘৰ মানে মোৰ মাৰ ঘৰ তাত ৰখি আছে তেওঁ মই তেওঁক তাত লগ কৰি ঘৰ যাম চাৰফাজৰটো আহিবলৈ মনে নাই একদম জিদান চাদিয়াক এৰি পানীক এৰি থৰিলোঁ সঁচাকৈ বহুত বেয়া লাগিছে আকৌ কেতিয়া দুজনী লগ হ'ব পাৰোঁ নাজানো আৰু মিষ্টাৰ পূৰা ভাগৰি আহিছে এতিয়া ঘৰত গৈ ৰেষ্ট ল'ম আজি দিনটো ফুৰোঁতেই গ'ল মোৰ আৰু মিষ্টাৰে অলপ ভিডিঅ' কৰি আহিছিলে য'তে পিকনিক গৈছিলে দয়াকৰ অলপ ভিডিঅ' কৰি আহিছে বহুত ধুনীয়া এটা প্লেচ ভাবিছোঁ মই আপোনালোকক একেবাৰে ভিডিঅ'টো শেষত দিম আৰু আজি ভিডিঅ'টো মই ইমানখিনিতে সমাপ্তি কৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব যদি ভিডিঅ'টো চাই পেলাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া আপোনালোকে মিষ্টাৰে যোৱা দয়াকৰ পিকনিক প্লেচ চাওক মই তেওঁ ভিডিঅ' কৰি আহিছে হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱা